এটা গড়কাপ্তানি বিভাগৰ পথে জলাকলা খুৱাইছে ৰাইজক। হোজাই জিলাৰ আকাশীগংগাবাসী ৰাইজৰ তীব্ৰ অসন্তুষ্টি। আকাশীগংগা থানলৈ যোৱা উপপথ নিৰ্মাণত উঠিছে ব্যাপক দুৰ্নীতিৰ অভিযোগ। হোজাই জিলাৰ এটি গড়কাপ্তানি পথ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আকাশীগংগা থানলৈ যোৱা এটা উপপথ। ৯৫০ মিটাৰ দৈৰ্ঘ্যৰ এই উপপথটোৰ বাবে অনুমোদন হৈছে ১,১১,০০,০০০ টকাৰ। পিছে নগাঁও জিলাৰ ঠিকাদাৰ বিৰিঞ্চি তামুলীয়ে চলাইছে ময়মতালি। এই অভিযোগ স্থানীয় ৰাইজৰ। মেটেলৰ চাইজত মেটেল নিদি তেওঁলোকে কপচিৰ চাইজ দি ইয়াত কামটো সম্পূৰ্ণ কৰিব বিচাৰিছে। আৰু লগতে যিখিনি ব্লেক টপিং তেওঁলোকে চাফা কৰিব লাগে কৰি তাত ৰোলিং কৰিব লাগে, তাৰপিছত নতুনকৈ মেটেলিং কৰিব লাগে, কিন্তু গোটেই ব্লেক টপিংখিনি আগৰ ব্লেক টপিংখিনি থাকি গ'ল, তাৰ ওপৰতে আকৌ নতুনকৈ তেওঁলোকে মেটেলিং কৰি গৈছে। গতিকে গোটেইখিনি কাম তেওঁলোকৰ মানে লিগেল বোলাটো কোনো কামেই নাই। গতিকে সেইখিনি বস্তু যাতে খুচৰাৰূপে সুকলমে কামখিনি হয় তাৰ বাবে অসমৰ বিভাগীয় কৰ্তৃপক্ষ তথা বিভাগীয় মন্ত্ৰী মহোদয় তথা আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ জনাইছোঁ বিনম্ৰতাৰে যাতে আমাৰ এই কামটো অতি ভালকৈ হয়। ৰাইজৰ অভিযোগ, ঠিকাদাৰ বিৰিঞ্চি তামুলীয়ে পথ নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি আত্মসাৎ কৰিছে অধিকাংশ ধন। ঠিকাদাৰজনৰ এই ময়মতালিত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। আমাৰ অসম চৰকাৰৰ অধীনত অসম দৰ্শনৰ অধীনত আমি ইয়াত আকাশীগংগা নেশ্যনেল NH 36ৰ পৰা আমাৰ আকাশীগংগা মন্দিৰলৈকে যোৱা পথটো চেংচন কৰিছে অসম গভৰ্ণমেণ্টে। আৰু যিখিনি আমি আশা কৰি আছিলোঁ যে ৰাস্তাটো খুব ভাল ধৰণে হ'ব, ইয়াৰ পৰিৱৰ্তে আমি দেখি আছোঁ ৰাস্তাটো একদম নিম্নমানৰ মানদণ্ডৰে কাম কৰি আছে। আজি যিখিনি তেখেতসকলে ৰাবিছ পেলাইছে, ৰাবিছৰ নামত ৰঙা মাটি পেলাই কাম কৰি গৈ আছে। আমি চৰকাৰী মতে যিটো গম পাইছোঁ, ৰাবিছৰ ৰেট আছে ২৭০০ টকা, ইয়াত ৰেট দি আছে তেখেতসকলে ৩৮০ টকা। ৩৮০ টকাত ভাল ৰাবিছ কেনেকৈ পাব? বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো গা লৰা নাই প্ৰশাসনৰ। সেয়ে প্ৰতিবাদমুখৰ হৈছে আকাশীগংগাবাসী ৰাইজ। এয়া চাওক, ৰাবিছৰ নামত বোকা আৰু ৰাবিছ পেলোৱাৰ আগত তেওঁলোকে ডাঙৰ ডাঙৰ বল্ডাৰ দিছিল আৰু এইখিনি কাৰণে আমি ৰাইজে তেওঁলোকৰ কাম বন্ধ কৰিছিলোঁ। তেওঁলোকে আমাক স্বীকাৰ কৰিছিলে যে হয় আমি এই ৰাবিছখিনি উঠাই পুনৰ গুণগত চেণ্ড কেভেল পেলাম বুলি। তেওঁলোকে আজিলৈকে পেলোৱা নাই আৰু যোৱাকালি ইয়াৰ ওপৰতে বোকাখিনি আঁতৰাই পুনৰ তেওঁলোকে কাম কৰিবলৈ আৰম্ভ কৰিছিল। আমি যোৱাকালি বন্ধ কৰিছোঁ আৰু এই বাম্পিংখিনি তেওঁলোকে খান্দিব লাগে, তেওঁলোকে খান্দা নাই। এতিয়া প্ৰশ্ন হয়, প্ৰশাসনে ঠিকাদাৰজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বনে? পথ নিৰ্মাণৰ কামটো সুপৰিকল্পিতভাৱে কৰিবনে? নে এনেদৰেই পথ নিৰ্মাণৰ নামত চলাই যাব লুণ্ঠন ৰাজ? পৰৱৰ্তী সময়ত সেয়া হ'ব লক্ষণীয়। হোজাইৰ পৰা ৰাজা বৰভূঞাৰ ৰিপৰ্ট, জনদৃষ্টি নিউজ।